নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ নিশ্চয় সকলো ভালে আছে। মই মোৰ চেনেল জেড স্মাৰ্ট টিপছ চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই APJ আব্দুল কালাম দেৱৰ কেইটামান মহান বাণী লৈ আনিছোঁ। আহকচোন সকলোৱে একেলগে উপভোগ কৰোঁ। নাম্বাৰ 1, যিয়ে আমাক ঘৃণা কৰে তাক ঘৃণা কৰাৰ সময় আমাৰ ওচৰত নাই, কাৰণ যিয়ে আমাক ভাল পায় আমি তাক ভাল পোৱাত ব্যস্ত আছোঁ। নাম্বাৰ 2, মন চাই ভাল পোৱা ধন চাই নহয়, গুণ চাই প্ৰেম কৰা ৰূপ চাই নহয়, ৰাতিৰ সময়ত সপোন দেখা দিনত নহয়, একজনকে ভাল পোৱা 10 জনক নহয়। নাম্বাৰ 3, সৰল হোৱা কিন্তু দুৰ্বল নহবা, শক্তিশালী হোৱা কিন্তু অত্যাচাৰী নহবা। নাম্বাৰ 4, পাপ যিমানেই সৰু হওক কেতিয়াও নকৰিবা, পুণ্য যিমানেই সৰু হওক সদায় কৰিবা। নাম্বাৰ 5, মানুহক তুমি যিমানেই ডাঙৰ উপকাৰ নকৰা কিয়, পৰৱৰ্তী সময়ত তোমাৰ সামান্য ভুল হ'লে সেই উপকাৰৰ কথা বিন্দু মাত্ৰাও মনত নাৰাখে। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।